অঁ দাদা, অঁ দাদা, পটল কি কৰিব? হা বিক্ৰী কৰিব? আপোনাৰ ঘৰ ক'ত? মালিগাঁও। আপুনি এইবিলাক মানে বটল মানে ব্যৱসায় কৰে? এইটো ক'ত দিব নি? এইটো ফেচবুকত এইবিলাক ৰাখে নেকি? কি নাম আপোনাৰ? আমজেদ আলি। কিমানমান পাইছে আজি? আপোনাৰ চিট কভাৰটোত কি দি লৈছে ন? এইটো চিট কভাৰ সলাই ল'ব নোৱাৰে নেকি? পিছত কিয় লোৱা নাই? কিয় লোৱা নাই? হা কিমানমান ল'ব এনে চিট কভাৰটো? 40 টকাতে পাবনে? সলাই ল'ব? দাদা যদি বিচাৰে দিওঁ। হা হা ল'ব? কেই টকা বুলি কৈছে আপুনি? 40 টকা। আপুনি বেয়া পাইছেনে দিয়াৰ কাৰণে? অঁ তাৰমানে আমি এইবিলাক লক্ষ্য কৰোঁ, কথাটো বুজি পাইছে? এইবিলাক আমি লক্ষ্য কৰোঁ। এইবিলাক আপোনাৰ হেৰিটো দেখিছোঁতো অলপ অসুবিধাটো, কাৰণ আপুনি যিহেতু কষ্ট তেনেকুৱা আমি এইবিলাক চাওঁ। তাৰমানে এইবিলাক মানে অলপ ভিডিঅ'ও কৰোঁ। সেইটো ভিডিঅ' কৰিছোঁ মই। আপুনি বেয়া পাইছে নেকি? হা আৰু এটা এক্টিং কৰিছে? পইচা দিছে আপোনাক? অঁ হয়। এইটো ভিডিঅ'টো আপোনাৰ ফেচবুকত মই দিম, আপুনি বেয়া পাব নেকি? অঁ ঠিক আছে, এইটো আপুনি লগাই ল'ব। আৰু বাকীটো আপুনি চাহ পানী কিবা খাব, কেতিয়াবা আকৌ লগ পালে মই দি দিম। হা চলি থাকক এনেকৈ। মানুহৰ জীৱন সকলো একে নহয়, সেই বুলি আমি অশান্তিও কৰিব নালাগে, নহয়নে বাৰু? বহুতৰ বহুত চিষ্টেম, হয়তো কোনোবাই অকণমান বেলেগ কিবা কাম কৰি আছে, হয়তো কিছুমানে আপোনাতকৈও একদম দুৰ্বল আছে। আপুনি ধৰ এনেকৈ কিবা কৰি খাব পাৰিছে, হা কিন্তু আকৌ এনেকুৱা কিছুমান আছে কাৰোবাৰ হাত নাই, কাৰোবাৰ ভৰি নাই। সেই বুলি আমি ভগৱান বা আল্লাহৰ ওচৰত আমি কি হ'ব নালাগে, মানে অশান্তি হ'ব নালাগে। যিটো কৰিছে আপুনি ভালে কৰিছে, নহয়নে বাৰু? একেবাৰেতো বহি থকা বা বিচনাত পৰি থকা হোৱা নাই। হা এনেকুৱা ঠিক আছে দাদা, ভাল লাগিল। আহোঁ হা।